আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি কিন্তু মই ব্লগ ভিডিঅ' বনোৱা নাই। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা প্ৰডাক্ট ৰিভিউ ভিডিঅ'। আচলতে মই দুদিনমান আগত এটা বস্তু অৰ্ডাৰ দিছিলোঁ অনলাইন ফ্লিপকাৰ্টৰ পৰা, যিটো বস্তু মোৰ খুব ভাল লাগিল। আচলতে বহুত কামত অহা বস্তু হয় সেইটো। আমি আমাৰ ফেমিলি মেম্বাৰ ফ্ৰেণ্ডছ সকলোকে এইটো বস্তু ইচ্ছা কৰিলে গিফ্ট কৰিব পাৰোঁ। বস্তুটো কি হয় জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আচলতে মই যেতিয়া মাৰ ঘৰত আছিলোঁ তেতিয়া এনেকুৱা হয় যে আমাৰ ঘৰত বজাৰ চজাৰবোৰ কৰোঁতে মই কৰোঁ, আৰু মই যেতিয়া স্কুটি চলাব জানিছিলোঁ তেতিয়া মাৰ ইমান দিগদাৰ নহয় স্কুটিৰ পৰা যেতিয়া ক'ৰবাত বজাৰ যাওঁ বজাৰ বস্তু আনিবলৈ। গতিকে তেনেকৈ ঠিকেই আছিল, কিন্তু যেতিয়া বিয়া হৈ আহিলেও মায়ে অকলে বজাৰ কৰিব লাগে। আৰু কেতিয়াবা যেতিয়া দেখোঁ তাত যেতিয়া যাওঁ মাৰ ঘৰত দেখোঁ মানুহে অকলে অকলে বজাৰ কৰে, ডাঙৰ ডাঙৰ বেগ দাঙি আনে। সেইদিনাখন অলপ বেয়া লাগিলে মনটো দেখি। মায়ে বহুত গধুৰ বেগ এটা অকলে অকলে দাঙি আনি আছিলে। কিন্তু যেতিয়া মোৰ কিছুমান চাই আছিলোঁ নেটত বস্তু কিছুমান এনেকৈ ট্ৰলি টাইপৰ কিবা পায় নেকি যিটো সুবিধা হয়, আৰু তেতিয়া মই পালোঁ নেটত ফ্লিপকাৰ্টত চাইছিলোঁ মই এইটো বস্তু। এইটো হৈছে এটা বেগ, বজাৰ কৰিব পৰা বেগ। এই বেগটো আপুনি এই চকাকেইটা আছে এনেকৈ এটা চকা ধুনীয়াকৈ ষ্টেণ্ড কৰাব পাৰি। মই দেখাইছোঁ। গতিকে এইটো এটা বহুত ভাল বস্তু, ভাল প্ৰডাক্ট হয়, কামত অহা বস্তু মই ভিডিঅ'টো এইকাৰণে দিছোঁ, যদি আপোনালোকৰ ঘৰতো কোনোবা বয়সস্থ মানুহ আছে বা বয়সস্থ নহ'লেও সকলোকে আচলতে বজাৰ কৰোঁতে এনেকুৱা বেগ কিছুমানৰ দৰকাৰ হয়। হয়তো বহুতে নাজানে, যিহেতু এনেকৈ মই জনা নাছিলোঁ। গতিকে আপোনালোকেও যদি এইটো বেগ অৰ্ডাৰ দিব বিচাৰে তেন্তে দিব পাৰে। এইটো খুব ভাল লাগিলে মোৰ বস্তু, আৰু অৰ্ডাৰ দিবৰ কাৰণে ইয়াৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাত গৈ আপোনালোকে প্ৰডাক্টটো চাব পাৰে। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ কিবা এটা হ'লেও হেল্প হৈছে বুলি ভাবিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক এটা দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই এভৰিৱান।